হাই ফ্ৰেণ্ডছ, মই ইমৰান। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ট্ৰেভেল এণ্ড ফুড। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে প্ৰায় 4:30 আৰু এই 4:30 বজাত চাওক কি কুঁৱলী পৰিছে। আৰু বলক আজি ভিডিঅ'টো মানে মৰ্ণিং ৱাকৰ ওপৰত মানে ফুৰিবলৈ যাওঁ বলক। আৰু আপোনালোকৰ লগতে আমাৰ গাঁৱৰ পৰিৱেশটো দেখাওঁ। তো এই চাইড চাব পাৰে গোটেই কুঁৱলী হৈ গৈছে। চাব পাৰে মই মানে আমাৰ স্কুলৰ পিছভাগে আহিছোঁ। এইখনৰ চৰকাৰী এইখনৰ প্ৰাইভেট দুখনতে মই পঢ়িছোঁ। এখনত পঢ়িছোঁ ক্লাছ 5 গ'লে আৰু এখনত পঢ়িছোঁ ক্লাছ 10 গ'লে। তো এইভাগে ফিল্ডৰ ভাগে আহিলোঁ মই মানে সেইফালেতো আহিব পাৰে, কিন্তু এইভাগে আৰু ইয়াতে চাব পাৰে মাছ চাছ পুরো মাৰি আছে। মানে কালিৰ পৰাই মানে ইয়াতে সিঁচিছে শাল, আৰু ইয়াতে ৰাতি টেং বান্ধি আছিল মানে তো তম্বু টানি থকা বুলি কয়। তো ইয়াতে মাছ চাছ এতিয়া ইমান পোৱা নাই আৰু এতিয়া যাওঁ বাৰু ঘৰলৈ, কাৰণ পঢ়িব লাগিব মই অলপমান, যিহেতু মোৰ ফাইনেল আহিছে ন। তো সেইটো কাৰণে পঢ়িব লাগিব। তো এতিয়া মই যাওঁ ঘৰৰ ভাগে, বঢ়িয়াকৈ যাওঁ ৰ'ব গাইছ। মানে কি ক'ব আৰু এনেকুৱা ঠাণ্ডা লাগিছে নহয় কুঁৱলীত। আৰু মানে মই এতিয়া ঘৰ আহি পালোঁ। এতিয়া ঘৰ আহি পাই অলপমান মানে এক্সাৰচাইজ কৰিলোঁ ৰ'ব গাইছ। বঢ়িয়াকৈ মানে এক্সাৰচাইজ কৰি আছোঁ অলপমান, মানে গাটো বহুত বিষাই আছে। তো হৈ গ'ল মোৰ এক্সাৰচাইজ কৰা। এতিয়া চাওক আমাৰ খালৰ বাৰু দেখোন মানে নতুন এটা ভিডিঅ' এটা লগ পাম। তো যি মানে আজি মানে কলেজ আহিছে, এতিয়ালৈ বাই বাই। নতুন এটা ভিডিঅ' এটা লগ পাম। যদি কোনোবা আহিছে নতুনকৈ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগে ভিডিঅ'বোৰ আপোনালোকে কমেণ্ট কৰি ক'ব, মই দিবলৈ চেষ্টা কৰিম বাৰু। এইটো আৰু পৰীক্ষাটো আহিবলৈ নাপায়, বেছি ভিডিঅ' নাপাব বাৰু আপোনালোকে। যিখিনি বাৰু মোৰ ফালৰ পৰা চেষ্টা কৰিম ভিডিঅ' দি যাব নহ'লে কেৱল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকৰ তাত আহি যায়। তো আজিলৈ মই আহিছোঁ।